1920 চন জানুৱাৰী মাহ সৰস্বতী পূজা। সেই সময়ৰ কটনৰ বিষ্ণু গোস্বামী, লক্ষ্মীধৰ শৰ্মা আৰু প্ৰসন্নলাল চৌধুৰীকে আদি কৰি কেইজনমান ছাত্ৰই সিদ্ধান্ত ল'লে যে কটনৰ সৰস্বতী পূজাত বঙালী সংকীৰ্তনৰ ঠাইত দেৱী বন্দনা অসমীয়া ভাষাতহে হ'ব লাগিব। অসমীয়াত দেৱী বন্দনা কৰি গীত লিখাৰ দায়িত্ব পৰিল ডিম্বেশ্বৰ নেওগদেৱৰ ওপৰত। একে ৰাতিৰ ভিতৰতে লিখি উলিয়ালে গীত, সুৰেৰে সজালে প্ৰফুল্ল চন্দ্ৰ বৰুৱাই। অসমীয়া সাজপাৰ পিন্ধাই অসমীয়া ভাষাৰে কটনত দেৱী বন্দনাৰ আৰম্ভ হ'ল। কটনত পঢ়ি থাকোঁতে নেওগদেৱে লিখা গীতবোৰৰ গায়ক আছিল গোৱালপাৰাৰ প্ৰতুল চন্দ্ৰ চক্ৰৱৰ্তী আৰু ডিব্ৰুগড়ৰ সাৰংগধৰ ৰাজখোৱা। নেওগদেৱে বহু গীত ৰচিলে, বহুতেই সেইবোৰ হিয়া উজাৰি গালে। পৰাণ কিয় দিন বৰাগী সপ্ত সুৰে ভাহে প্ৰাণত স্নিগ্ধ আলোক ৰাখি অত হাঁহি হাঁহে পৰাণ কিয় দিন বৰাগী সপ্ত সুৰে ভাহে প্ৰাণত স্নিগ্ধ আলোক ৰাখি অত হাঁহি হাঁহে পৰাণ কিয় দিন বৰাগী। জগত ছবি চকুৰোৱা সমীৰণে জোৰাই দিয়া, জগত ছবি চকুৰোৱা সমীৰণে জোৰাই দিয়া। জগত ছবি চকুৰোৱা সমীৰণে জোৰাই দিয়া, জগত ছবি চকুৰোৱা সমীৰণে জোৰাই হিয়া। সুধাখনা বীণাৰ তানে নিখিল ভুৱন মোহে, সুধাখনা বীণাৰ তানে নিখিল ভুৱন মোহে, নিখিল ভুৱন মোহে প্ৰাণত স্নিগ্ধ আলোক ৰাখি অত হাঁহি হাঁহে পৰাণ কিয় দিন বৰাগী। ধন্য মহাবিশ্ব শোভা আহা কিনো মন লোভা, ধন্য মহাবিশ্ব শোভা আহা কিনো মন লোভা। ধন্য মহাবিশ্ব শোভা আহা কিনো মন লোভা, ধন্য মহাবিশ্ব শোভা আহা কিনো মন লোভা। আজি স্বর্গী মন্দাকিনী আহে নামি আহে, আজি স্বর্গী মন্দাকিনী আহে নামি আহে, আহে নামি আহে
হাঁহে পৰাণ কিয় বিন বৰাগী সপ্ত সুৰে ভাহে প্ৰাণত স্নিগ্ধ আলোক ৰাখি অত হাঁহি হাঁহে পৰাণ কিয় বিন বৰাগী সপ্ত সুৰে ভাহে প্ৰাণত স্নিগ্ধ আলোক ৰাখি অত হাঁহি হাঁহে পৰাণ কিয় বিন বৰাগী ডিম্বেশ্বৰ নেওগদেৱৰ বিষয়ে আৰু কিছু কথা জানিবলৈ আজি আমি আহিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ সুদক্ষিণা শৰ্মা বাইদেউৰ ওচৰত নমস্কাৰ বাইদেউ বাইদেউ মই জানিব খুজিছোঁ ডিম্বেশ্বৰ নেওগদেৱৰ আপুনি মানে কেনেদৰে লগ পাইছিলে বা মানে আপোনালোকৰ লগত কিবা তেখেতসকলৰ পৰিয়ালৰ কিবা যোগাযোগ বা সম্পৰ্ক আছিলে নাছিল কিন্তু মোৰ শহুৰ দেউতা ডক্টৰ দীননাথ শৰ্মা আবাহনৰ সম্পাদক আছিল তেখেতে নিজে এখন পাব্লিছ কৰিছিলে কলিকতাৰ পৰা সেই সংক্ৰান্তত মোৰ স্বামী দিলীপ শৰ্মাই সদায় তেখেতৰ তালৈ অহা যোৱা কৰিছিলে আৰু আমি তেতিয়া বি বৰুৱা ৰোডৰ এটা ভাড়া ঘৰত আছিলোঁ তেখেতে তালৈ আহে নহয় মই মানে সৰুৰ পৰা ইমান মহেশ্বৰ নেওগ ডিম্বেশ্বৰ নাম শুনিছোঁ আৰু তেখেতসকলৰ তেওঁৰ নামৰ ল'ৰা ছোৱালীবোৰৰ নামৰ এটা বিশেষত্ব আছিল গতিকে মই তেখেত আহি বুলি কোৱাৰ কাৰণে মই বহুত জলপান চলপান কৰি থওঁ খুব ৰেচপেক্ট কৰিছিলোঁ মই তেখেত যেতিয়া আহে অকণমান চিলাই কৰা পাঞ্জাবী এটা পিন্ধি আহে এইফালে ধৰ ফাটিছিলে এনেকৈ চিলাই কৰিছে চুলিবোৰ পৰিপাটিকৈ আচৰা দেখি মোৰ ভক্তি হৈছিলে তাৰপিছত আমাৰ কিবা কাৰণত আমি তেখেতসকলৰ ওচৰতে ঘৰ ভাড়া এটা লৈ গ'লোঁ বিবৰৰ পৰা গৈ তেখেত আহি আমাৰ ঘৰতে বহি থাকে বহি থাকিলে মই চাহ জলপানেৰে এটা আপ্যায়ন কৰোঁ এনেকৈ থাকোঁ ঘৰলৈ যেতিয়া যাওঁ দেখোঁ তেওঁ ল'ৰা ছোৱালীবিলাক স্কুলত নপঢ়ায় তেওঁ ঘৰত নিজে পঢ়ুৱায় আৰু নামবোৰ অলপ বেলেগ ধৰণৰ আছিলে ল'ৰাকেইজনৰ নাম আছিলে বসন্ত মংগল হেমন্ত মংগল এনেকৈ আজলি তৰা ভ্ৰমণ বুলি ক'লে মনটো ভাল লাগিছিলে খুব মানে এটা শ্ৰদ্ধা হৈছিলে তালৈ যাবলৈ ভাল পাইছিলোঁ গ'লে দেখোঁ তেওঁ ছোৱালীসকলক জীৱন মাধুৰী সপোন মাধুৰী বাণিজ্যী মাধুৰী দেখিলে শুনিলেই ভাল লাগে তালৈ যাওঁ ল'ৰা দুজন নাই গোটকৈ এতিয়া নাজানো আৰু যিয়ে নহওক সেইখিনি বস্তু মন কৰে মই তেনেকৈ আপ্যায়ন কৰিব পাৰিছিলোঁ হয় তাকে বাইদেউ আপোনাৰ এটা কথা মনত আছেনে 2010-11 চনমান হ'ব তেতিয়া ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত গানবিলাকৰ ওপৰত এখন শ্ৰব্য সংকলন নিৰ্মাণ কৰি লোৱা হৈছিল শুৱনি তৰা আপুনি কিন্তু সেইখনৰ উদ্বোধনৰ সময়ত আছিলে মনত আছেনে মনত পৰিছে সৰু থাকোঁতে মা দেউতাই বিভিন্ন ঠাইত মোক গীতৰ প্ৰতিযোগিতাত যোগদান কৰাইছিলে ঠিক ক্লাছ 2-3 মানৰ কথা হ'ব এটি গীতৰ প্ৰতিযোগিতাত জাজ আছিল মোৰ অতি শ্ৰদ্ধাৰ ছবিৰ মুখাৰ্জী ডাঙৰীয়া প্ৰতিযোগিতাৰ পাছত মই পুৰস্কাৰো পালোঁ তেখেতে মোক আশীৰ্বাদ দিলে মোক ক'লে যে ভালকৈ প্ৰেক্টিছ কৰিবি ভালকৈ গান গাই থাকিবি তাৰ কেইদিনমান পিছত তেখেতে আমাৰ ঘৰ আহি মোক ক'লে তোক কেইটামান মই খুব ধুনীয়া গীত শিকাম তাৰ মাজৰে এটি গীত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াই লিখা তেখেতক সকলোৱে ইন্দ্ৰধনু কবি বুলিয়েই জানে অকল এগৰাকী কবিয়ে নহয় এগৰাকী সাহিত্যিক লেখক তেখেতৰ কথা যিমানেই নকওঁ কিয় কেতিয়াও শেষ নহ'ব কাৰণ তেখেতৰ যথেষ্ট অৱদান আছে আমাৰ এই সাংস্কৃতিক জগতত তেখেতে লিখা সেই গীতটি আছিল চেনে বিচাৰি যাওঁ সেই গীতটি তেখেতে মোক শিকোৱাৰ পাছত মোক ক'লে এটি অনুষ্ঠান আছে তই গাব লাগিব ঠিক আছে তাৰপিছত তেখেত গৈ ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াৰ কন্যাক ক'লে নিজৰা দত্ত মই নিজৰা জেঠাই বুলি সম্বোধন কৰোঁ নিজৰা জেঠাইৰ লগত আকৌ আমাৰ এটা ঘৰুৱা সম্পৰ্কও আছে আৰু তেখেতসকলে আগতে বেলেগ অনুষ্ঠান কৰোঁতে মোক মাতিছিলোঁ মই গীতো গাইছিলোঁ যেতিয়া সুবীৰ মুখাৰ্জী ডাঙৰীয়াই যেতিয়া ক'লে যে সৰু ছোৱালী এজনী আছে আমাৰ এই অনুষ্ঠানটোত তাই গান গাব
আচলতে সেই অনুষ্ঠানটো আছিলে ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াৰ সোঁৱৰণিত প্ৰত্যেক বছৰে এটি অনুষ্ঠান আয়োজন কৰা হয়। সেই প্ৰথম বৰ্ষত মই যেতিয়া গালোঁ, নিজৰ জেঠাই ক'লে যে খুব ভাল কথা, তাইকতো আমি জানোৱেই, তাই আমাৰ আগতেও বেলেগ কামতো তাই গাইছে। তাৰ পাছত প্ৰত্যেক বছৰে মই সেই অনুষ্ঠানটোত প্ৰত্যেক বছৰে গীত গাইছিলোঁ আৰু ভাল লাগিছিল যে সদায় নতুন নতুন এটি গীত শিকিবলৈ পাওঁ, গীতটি গাওঁ আৰু ইমান সুন্দৰকৈ তেখেতে আচলতে আমাৰ ইন্দ্ৰধনু কবিগৰাকীয়ে ইমান সুন্দৰ সুন্দৰ গীত লিখি থৈ গৈছে। মোৰে সৌভাগ্য সেই তাৰ বহুতো গীত মই গাবলৈ পাইছোঁ। কিছু বছৰ আগতে তেখেতে লিখা গীতৰ এটি এলবাম কৰা হৈছিলে, গীতসমূহ বাণীবদ্ধ কৰা হৈছিলে। তাৰে এটি গীত মোৰ অতি প্ৰিয় এগৰাকী গায়ক, গীতিকাৰ, সুৰকাৰ দেৱজিৎ চৌধুৰী, দেৱজিৎ দাৰ লগত মই গীতটি গাইছিলোঁ। গীতটি আছিলে ভাগ 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 ও কাৰাগাৰ, ভাগিব তন্দ্ৰা, ভাগিব মোৰ, ভাগিব অন্ধকাৰ, ভাগ 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 ও কাৰাগাৰ। 1921 চন সমগ্ৰ ভাৰততে চলিল অসহযোগ আন্দোলনৰ জোৱাৰ। গুৱাহাটীৰ কটন কলেজৰ ছাত্ৰসকলকো সেই জোৱাৰে জোকাৰি গ'ল। নেওগদেৱো সেই জোৱাৰৰ লগতে চামিল হ'ল। অসহযোগৰ প্ৰভাৱত বিদেশী বস্ত্ৰ বৰ্জন কৰা, খদ্দৰ পৰিধান কৰাৰ প্ৰবাহ চাৰিওফালে বৈ পৰিল। 1921 চনত খদ্দৰ পিন্ধা জাননী এখন কটন কলেজৰ ছাত্ৰাবাসত প্ৰচাৰ কৰাৰ অপৰাধত অধ্যাপক থমছনে তেওঁক মাতি নি এনে দূষণীয় কাম কিয় কৰিছে বুলি সোধাত নেওগদেৱে দেশী কাপোৰ পিন্ধা দোষৰ কথা হ'ব নোৱাৰে বুলি উত্তৰ দি তেওঁৰ বিপ্লৱী চেতনাৰ পৰিচয় দিয়ে। কটন কলেজৰ অধ্যক্ষ সুদমাৰ্চনৰ লগত নেওগৰ খুব সুন্দৰ সম্পৰ্ক আছিল। তেওঁ ধেমালিতে কবি নেওগক ৰাজকবি আখ্যা দিছিল। ডিম্বেশ্বৰ নেওগদেৱে অসমীয়া ছাত্ৰ সাহিত্য সংঘৰ হাতে লিখা আলোচনী সেউতি, ছাত্ৰ সন্মিলনৰ মুখপত্ৰ জন্মভূমি আৰু মিলনৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল সেই সময়তে। ডিম্বেশ্বৰ নেওগ ডাঙৰীয়া অসমৰ এগৰাকী সাহিত্য কাণ্ডাৰী বুলি ক'ব লাগিব আৰু তেখেত অকল অসম সাহিত্য সভাৰ সভাপতিয়ে নাছিল, অসম সাহিত্য সভাক আগবঢ়াই নিয়াত তেখেতে বৰ উত্তম পদক্ষেপ দিছিলে। লগতে তেখেতৰ যিবিলাক সাহিত্য আৰু ভাষা সম্পৰ্কত যিবিলাক অৱদান, সেয়া অসমৰ কাৰণে সদায় স্মৰণীয় হৈ থাকিব। কাৰণ সাহিত্যৰ এনে এটি ক্ষেত্ৰ নাই য'ত তেখেতে অৰিহণা যোগোৱা নাছিলে। অসমৰ ভাষা সাহিত্যৰ গল্প, কবিতা, নাটক, উপন্যাস আটাইবোৰ ক্ষেত্ৰতে তেখেতৰ অৱদান আছে আৰু বিশেষকৈ অসমৰ ভাষা সাহিত্যৰ ওপৰত তেখেতৰ যি গৱেষণামূলক প্ৰবন্ধ বা আলোচনা বিলোচনা প্ৰকাশ হৈছিলে, সেয়াই অসমৰ ভাষা সাহিত্যক বহুত আগলৈ নিয়াত সহায় কৰিছে। বিশেষকৈ তেওঁৰ অসমৰ ভাষা ক্ৰমবিকাশ সম্পৰ্কত যেনেকুৱা ধৰণৰ গৱেষণামূলক কিতাপ ওলাইছে, সেয়া আমাৰ কাৰণে অতি উল্লেখনীয় কাম বুলি আমি গণ্য কৰি আহিছোঁ। লগতে এটা কথা ক'বই লাগিব যে তেখেতৰ যিখিনি কাম আধৰুৱা হৈ থাকিলে অসমৰ ভাষা তত্ত্বৰ ওপৰত, সুখৰ কথা যে আজি অসম সাহিত্য সভাই সেই বিষয়টোৰ ওপৰতো নতুনকৈ চিন্তা চৰ্চা কৰিছে আৰু নতুন প্ৰজন্মৰ গৱেষকসকলকো এই সম্পৰ্কত গৱেষণা কৰাৰ কাৰণে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। তেখেতে মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিভিন্ন দিশ সম্পৰ্কত কৰা তত্ত্বগধুৰ আলোচনা অসমীয়া ভাষা সাহিত্যত এক উল্লেখযোগ্য স্তম্ভ হিচাপে আছে। আৰু অকল এই নহয় যে ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াই স্কুলত কাম কৰাৰ পিছতো তেখেতে অসমৰ ভাষা বা সাহিত্য সৃষ্টিত মনোনিৱেশ কৰাৰ উপৰিও তেখেত ছাত্ৰ সন্মিলনৰ এগৰাকী বিষয়ববীয়া আছিল, যাৰ ফলত ছাত্ৰ শক্তিক কেনেকৈ আগবঢ়াই নিব পাৰি তাত তেওঁ
প্ৰমুখ ভূমিকা লৈছিলে। এই গোটেই কথাবিলাক অসমবাসীৰ কাৰণে উল্লেখযোগ্য স্মৰণীয় সম্পদ হিচাপে থাকি যাব। 1924 চনত তেওঁ BSc পৰীক্ষাত উত্তীৰ্ণ হয়। সেই সময়ত প্ৰতিমা পুথিখনৰ জৰিয়তে সংযোগ হোৱা চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ আগত আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কথা ব্যক্ত কৰাত আগৰৱালাদেৱ উৎফুল্লিত হৈ উঠে। নেওগৰ দৰে এজন উঠি অহা তৰুণ সাহিত্যিকক সহযোগী হিচাপে পাই তেওঁ আনন্দিত হয়। সেই সময়ত আগৰৱালাদেৱৰ নিউ প্ৰেছৰ পৰাই বাঁহী আলোচনীখন প্ৰকাশ হৈছিল। নেওগদেৱ হৈ পৰিল বাঁহীৰ সহযোগী সম্পাদক। শিৱসাগৰ আমাৰ সকলোৰে পবিত্ৰ তীৰ্থভূমি, য'ত আছে কমাৰফদীয়া বিশ্বব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰতা গণন। বৰদেউতা ডিম্বেশ্বৰ নেওগৰ মোৰ গাঁও কবিতাই কমাৰফদীয়াক সাহিত্যিক মৰ্যাদা দি বিখ্যাত কৰিলে। বৰদেউতাৰ বিশাল ব্যক্তিত্বলৈ মনত পৰিলে তেখেতক এটা সংজ্ঞা বিচাৰি দিয়াটো অতি কঠিন কাম হৈ পৰে। বৰদেউতাৰ বিষয়ে লিখিবলৈ ক'বলৈ বহুত কথাই আছে। তেখেত কি নাছিল? ভাষা সাহিত্যৰ একলব্য সাধক, কবি, নাট্যকাৰ, প্ৰতিভাশালী ব্যক্তিত্বৰ শিক্ষক, দেশপ্ৰেমিক। তেখেতৰ এইবোৰৰ কোনো এটা পৰিসৰৰ পৰাই ভিতৰত আবদ্ধ ৰাখিব নোৱাৰি। তাৰোপৰি তেখেত আছিল আমাৰ পৰিয়ালৰ দিশপতি। ডক্টৰ ভূপেন হাজৰিকাই স্বৰ্গীয় নেওগদেৱৰ কথা সুঁৱৰি লিখিছে, নেওগদেৱৰ মনৰ দুটা অংশ। এটা অংশই পাণ্ডিত্যপূৰ্ণ বিতক্কৰমূলক লিখা লিখিলে, আনটো অংশই সুন্দৰ কাব্যক সৃষ্টি কৰিলে। এটি অংশই আন অংশক পূৰ্ণ সমৰ্থন আৰু বিনা দ্বিধাৰে আহিলা পাতি যোগালে। দুয়োটি অংশৰ মাজত এনে সহযোগিতা সঁচাকৈ বিস্ময়কৰ। এইবাৰ ডিব্ৰুগড় সাহিত্য সভাৰ সন্মিলনীৰ নাটঘৰত দীঘল গাৰুলৈ বহা সাহিত্যিক হয়তো বহুতো আমি দেখিম। পিছে নেওগ ডাঙৰীয়াৰ দৰে কৃতবিদ্য স্কলাৰলি হৈও ক্ৰিয়েটিভিটিৰ গৰাকী আসনখন বৰ দুখ লগাকৈ শূন্য হৈ থাকিব। ই আমাৰ অসমৰ সাহিত্যৰ বৰ ডাঙৰ ট্ৰেজেডি, শতকাই পূৰাব নোৱাৰা শুকাব ঘটনা। বৰদেউতাৰ বিশাল ব্যক্তিত্বলৈ মনত পৰিলে তেখেতক এটা সংজ্ঞা বিচাৰি দিয়াটো কঠিন কাম হৈ পৰে। বৰদেউতাৰ বিষয়ে ক'বলৈ বহুত কথা আছে। জাতীয়তাবাদী আৰু নিজৰ দেশক ভাল পোৱাটো আছিল তেখেতৰ চৰিত্ৰৰ বৈশিষ্ট্য। তেখেতে মাতৃভূমি অসমৰ কথা গভীৰভাৱে চিন্তা সহকাৰে ভাবিছিল। আমি আজি যিটো কথা চিন্তা কৰিছোঁ সেয়া তেখেতে 1963 চনত অসম সাহিত্য সভাৰ নলবাৰী অধিৱেশনত বজ্ৰকণ্ঠেৰে সভাপতিৰ আসনৰ পৰাই কৈছিল, মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন। এই বাণীৰে অসমৰ জাতীয় জীৱনৰ উত্থানৰ হেতু অসমীয়া সংস্কৃতি ৰক্ষা আৰু সাহিত্যক সাধনাত বিশেষ গুৰুত্ব দিছিল। ভাৰতবৰ্ষৰ দৰে এখন ৰাষ্ট্ৰক দৃঢ় আৰু শক্তিশালী কৰিবলৈ হ'লে অসমীয়া সাহিত্যৰ ভূমিকা কেনে হোৱা বুলি সেই বিষয়ে বিস্তৃত আলোচনা দাঙি স্পষ্টভাৱে কৈছিল, ভাৰতীয় সংস্কৃতি বুলি বস্তু এটা নাই। সি ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰৰ সংস্কৃতিৰ সমন্বয় মাত্ৰ। অসমত থাকি অসমীয়া নোহোৱাকৈ ভাৰতীয় হ'ব কোন? তেখেতে অতি দৃঢ়তাৰে কৈছিল, আমি আমাৰ ভাগ্যক দিয়াই থাকি হাত সাৱটি বহি থাকিব নোৱাৰোঁ। আমাৰ ভাগ্য আমি নিজেই ৰচনা কৰিব লাগিব। ভৱিষ্যতৰ বেদ আৰু ভৱিষ্যতৰ সংহিতাৰ নিৰ্মাতা আমিয়েই হ'ব লাগিব। তেখেতে কৈছিল, সেই সময়ৰ শত শত ছাত্ৰক কাৰোবাক কিবা উপকাৰ সাধিব পাৰিলোঁ বুলি ভাবিবৰ সাহস মোৰ নাই। কিন্তু অযাচিত অকৃত্ৰিম কৃতজ্ঞতাৰে মোক পুতি পেলোৱা কুৰি কুৰি বা বুঢ়ী বুঢ়ী ছাত্ৰ আজিও লগ পাওঁ। তেখেতৰ ছাত্ৰ জ্ঞানপীঠ বিজয়ী স্বৰ্গীয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোৱাৰ দৰে আমি বহুতেই তেখেতৰ ছাত্ৰ আছিলোঁ। তেওঁৱেই আমাক প্ৰথম শিক্ষা দিছিল ভাষাৰ মহিমা, জ্ঞান আৰু সৎ সমালোচনাৰ। একোটা পাঠ বা একোটা কবিতা পঢ়ুৱাওঁতে তেওঁ ছাত্ৰৰ মনৰ ঐতিহাসিক চেতনা, শব্দাৰ্থৰ জ্ঞান, উপলব্ধিৰ শক্তি জাগ্ৰত কৰিবলৈ যথাসম্ভৱ চেষ্টা কৰিছিল। তেওঁ অধ্যৱসায় অপূৰ্ব, তাৰ লগত আছিল বুদ্ধিদীপ্ত, হাস্যদীপ্ত কথা। তেখেতৰ আন এজন ছাত্ৰ শ্ৰী অজিত কুমাৰ শৰ্মাদেৱে কোৱাৰ দৰে কবিতা, প্ৰবন্ধ, ৰচনা, বুৰঞ্জী, বিজ্ঞান আদি সকলো বিষয়তে তেখেতে হাত দিছিল। এই হাত য'তেই দিছিল ত'তেই নিপুণতাৰে দিছিল। অকল নিপুণতাই নহয়, তাক দৃঢ়তা আৰু সংকল্পও আছিল। তেখেতে কৈছিল, 12 বছৰ কাল বিভিন্ন স্তৰত শিক্ষকতা কৰিলোঁ, কিন্তু গোটেই মুহূৰ্তবোৰৰ যোগফল ধৰিও 12 ঘণ্টা মোৰ ভালেৰে নগ'ল।
তেখেতে অন্যায় কেতিয়াও সহ্য কৰিব নোৱাৰিছিল। তেখেতৰ কাপ আছিল শশীচন্দ্ৰ বৰবৰুৱাৰ ভাষাত বেচ কচুৰ দৰে। কিন্তু তেখেতে শিক্ষক জীৱনৰ প্ৰকৃত আনন্দ লাভ কৰিছিল ছাত্ৰৰ তেখেতৰ প্ৰতি থকা শ্ৰদ্ধা প্ৰীতিৰ ভাৱত। সেয়ে আছিল তেখেতৰ সম্বল, জীৱনৰ মূলধন। তেওঁ আমাৰ দেউতাক কৈছিল, বুদ্ধিমানৰ পিছতো যাবি, মূৰ্খৰ আগতো নাযাবি। প্ৰচলিত শিক্ষা পদ্ধতিৰ 3টা R অৰ্থাৎ ৰিডিং, ৰাইটিং, এৰিথমেটিকৰ পৰিৱৰ্তে তেওঁৰ বাবে প্ৰকৃত শিক্ষা হ'ব লাগিব 3টা H, হেণ্ড, হাৰ্ট এণ্ড হেড। আৰু যিটো উচিত বুলি ভাবে তাকেহে নিসংকোচে গ্ৰহণ কৰিছিল আৰু তাক বাস্তৱত ৰূপ দিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। এগৰাকী প্ৰতিষ্ঠিত শিক্ষকৰূপে তেওঁ শিক্ষা সম্পৰ্কীয় ধাৰণা অন্যৰ সৈতে মিলা নাছিল। প্ৰাচীন ভাৰতৰ শিক্ষাৰ আদৰ্শ আৰু আধুনিক বিজ্ঞানৰ সন্মিলিত ৰূপৰ এক নবীন শিক্ষালয় স্থাপন কৰি নাম দিছিল জ্ঞানাশ্ৰম। জ্ঞানাশ্ৰমৰ শিক্ষা ব্যৱস্থা আছিল গুৰুগৃহত শিষ্যসকলে যেনেধৰণে অধ্যয়ন কৰে অনুৰূপ তেনেদৰে। পৰীক্ষাৰ বা ডিগ্ৰীৰ ব্যৱস্থা নাছিল। জ্ঞানাশ্ৰমৰ শিক্ষাৰ্থীসকলে প্ৰতিভাৰ দ্বাৰা নিজেই নিজৰ প্ৰমাণপত্ৰ হ'ব। নিজৰ প্ৰতিভাৰ বলে তাক ব্যৱহাৰিক ক্ষেত্ৰত কাৰ্যকাৰী যাতে কৰিব পাৰে তালৈ গুৰুত্ব সহকাৰে চিন্তা কৰিছিল। 1957 চনত 1 জানুৱাৰীত যোৰহাটৰে জ্ঞানাশ্ৰমৰ শুভাৰম্ভ হয়। পিছলৈ জ্ঞানাশ্ৰম বা আইডিয়েল এডুকেশ্যন হাউচ গুৱাহাটীৰ আজলিতৰালৈ স্থানান্তৰিত কৰি এক বৃহৎ আঁচনি গ্ৰহণ কৰিছিল। তেখেতৰ কল্পনা মতে এই শিক্ষা কেন্দ্ৰত 3 বছৰ বয়সৰ পৰা স্নাতকোত্তৰ সময়লৈকে শিক্ষা প্ৰদান কৰা হ'ব। নিজৰ ল'ৰা ছোৱালীক এই জ্ঞানাশ্ৰমৰ পূজাৰী কৰিছিল। জ্ঞানাশ্ৰম আছিল তেখেতৰ জীৱনজোৰা সাধনাৰ মহৎ প্ৰতিশ্ৰুতি। তেখেতৰ ব্যক্তিত্বৰ উমান পোৱা কঠিন, কিন্তু এবাৰ তেখেতৰ কাষ চাপি আহিলে অসাধাৰণ ব্যক্তিত্বৰ পৰিচয় পোৱা যায়। বাঁহীৰ লগত জড়িত হৈ থকা সেই সময়ছোৱাত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ লগতো নেওগদেৱৰ বিশেষ সদ্ভাৱ গঢ়ি উঠিছিল। বয়সৰ পাৰ্থক্য পাহৰি দুয়োৰে মাজত গঢ়ি উঠিছিল এক নিবিড় আত্মীয়তা। চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ঘৰতে পৰিচয় হোৱা সমকালীন সাহিত্যিক জ্ঞানদাভিৰাম বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, ঔপন্যাসিক ৰজনীকান্ত বৰদলৈ আদিৰ লগতো নেওগদেৱৰ গাঢ় আত্মীয়তা গঢ়ি উঠিছিল। মই ভাবোঁ যে তেখেতে অসমীয়া সাহিত্যৰ বুৰঞ্জী বা অসমীয়া সমালোচনাত্মক সাহিত্য সম্পৰ্কত যিখিনি কাম কৰিছে সেইখিনিৰে সৈতে তেওঁ অসমীয়া ভাষা থকালৈকে আমাৰ মাজত সদায় জীয়াই থাকিব। আৰু আটাইতকৈ ডাঙৰ কথা যে যিসকলে সঁচা অৰ্থত অসমীয়া ভাষা সাহিত্যৰ বিষয়ে কিবা কাম কৰাৰ কথা ভাবে, গৱেষণাত্মক কাম কাজ কৰাৰ কথা ভাবে, তেওঁলোকে যদি ডিম্বেশ্বৰ নেওগ ভালদৰে পঢ়ে তেতিয়া মই ভাবোঁ যে তেওঁলোকৰ মনতো এক নতুন দৃষ্টিভংগী জন্ম হ'ব আৰু নতুন ধৰণে কথাবিলাক ভাবিবলৈ তেওঁলোকে এটা প্ৰেৰণা পাব। এই কথাকেইটা কোৱাৰ মোৰ এটা বিশেষ উদ্দেশ্য আছে। মই নিজেও ভাবি থাকোঁ যে অসমৰ যিসকল ব্যক্তিয়ে অসমৰ জাতীয় জীৱনটোক বিশেষ ধৰণে চাইছিল, ভাষা সাহিত্যৰ কাম কৰা মানুহৰ আজি অভাৱ নাই। এতিয়া বৰ্তমান সময়ত প্ৰত্যেকেই একোখন কিতাপ লিখাৰ কথা চিন্তা কৰে, সাহিত্যৰ বুৰঞ্জীয়ে হওক বা বিভিন্ন সমালোচনাত্মক গ্ৰন্থ প্ৰস্তুত কৰাই হওক, এনেকুৱা ধৰণৰ বিভিন্ন কাম কাজ আজিকালি মানুহে কৰিবলৈ আৰম্ভ কৰিছে। যথেষ্ট সংখ্যক কিতাপ পত্ৰ অসমীয়া ভাষাত আজিকালি প্ৰকাশ হয়। কিন্তু আমি এই সকলোবিলাকৰ মাজৰ পৰা যেতিয়া আমি ভাবোঁ যে আজি ধৰক সাহিত্যৰ আলোচনাত বিভিন্ন ধৰণৰ বিষয় যেনেকৈ আহিছে, বিভিন্ন ধৰণৰ দৃষ্টিভংগী যেনেকৈ আহিছে, সেই বস্তুবিলাক নতুন ধৰণে চোৱা চিতা কৰা কিন্তু মানুহৰ আমাৰ অভাৱ আছে। গতিকে আমি চুবুৰীয়া সাহিত্যবিলাকলৈ যেতিয়া চকু দিওঁ তেতিয়া তেওঁলোকৰ মাজত যেতিয়া আমি নতুন নতুন বিষয়, নতুন নতুন দৃষ্টিভংগী এইবোৰ দেখিবলৈ পাওঁ তেতিয়া আমি দেখোঁ কিন্তু আমাৰ গোটেই গৱেষণাৰ জগতখনত বিভিন্ন ঠাইত আমাৰ এতিয়াও যথেষ্ট কৰিবলগীয়া কাম আছে। সেইবিলাক কথা মনলৈ আহিলেই ডিম্বেশ্বৰ নেওগৰ দৃষ্টিভংগী সম্পৰ্কত আমি ভাবিবলগীয়া হয়। আৰু মই ভাবোঁ যে আমি যে আজি জাতি কথাবিলাক কৈ থাকোঁ, ভাষাত এটা কাম কৰা আৰু ভাষাৰ প্ৰতি প্ৰেম, ভাষাটোক জাতীয় জীৱনৰ এটা বিশেষ সমল হিচাপে লোৱা বা জাতিটো ধৰি ৰখাৰ এটা মূল উপাদান হিচাপে গ্ৰহণ কৰা যিসকল ব্যক্তিয়ে তেনেকৈ ভাবি কাম কৰিছিল, আজি বেজবৰুৱাৰ কথাই কওঁ বা বাণীকান্ত কাকতিৰ কথাই কওঁ বা সেই সময়ৰ যিসকল ব্যক্তিয়ে তেনেধৰণে কাম কৰিছিল, তাৰ ভিতৰত ডিম্বেশ্বৰ নেওগৰ দৃষ্টিভংগী অলপ বেলেগ ধৰণৰ আছিল। বেলেগ ধৰণৰ মই এই কাৰণে ক'ব বিচাৰিছোঁ যে আজি আমি বহু সময়ত এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিছে। এতিয়া ধৰক চাওক, কলিকতাৰ নাম বদলি হৈ কলকাতা হৈছে, কিন্তু আমাৰ ভাষাটো, আমাৰ জাতিটো কিন্তু আছামিজেই হৈ থাকিল, আমি কেতিয়াও অসমীয়া নহ'লোঁ।
কিন্তু ডিম্বেশ্বৰ নেওগৰ যদি বুৰঞ্জী চাই আপোনালোকে তেতিয়াহ'লে তেওঁৰ লিপিৰ কথা যেতিয়া তেওঁ লিখিলে সেই কিতাপখনতো কিন্তু তেওঁ ডেভেলপমেণ্ট অফ আছামিজ লেংগুৱেজ অসমীয়া লেংগুৱেজ এণ্ড স্ক্ৰিপ্ট বুলি লিখিছে ডেভেলপমেণ্ট অফ অসমীয়া লেংগুৱেজ এণ্ড স্ক্ৰিপ্ট অসমীয়া সাহিত্যৰ বুৰঞ্জী যিখন 57 চনত যিখন ওলাল ইংৰাজীত যেতিয়া ভাঙনি কৰিলে তাৰপিছত গোটেই বিশ্বজুৰি সেইখনৰ আচলতে প্ৰশংসা হৈছে মানে ভাৰতবৰ্ষৰ মাৰাঠী সাহিত্যিকৰ পৰা আৰম্ভ কৰি বিভিন্নজনে তেওঁক এইটো কামৰ কাৰণে ভূয়সী প্ৰশংসা কৰিছে ৰোমৰ পৰা তেওঁ প্ৰশংসা পাইছে লণ্ডনৰ পৰা তেওঁ প্ৰশংসা পাইছে আৰু সঁচাকৈ এক অনবদ্য কৰ্ম বুলি পেলাই সেই কৰ্মটোক ভাবিব পাৰি সেই কিতাপখন কিন্তু ট্ৰেন্সলেশ্যন কৰোঁতে তেওঁ স্পষ্টভাৱে নিউ লাইট অন হিষ্ট্ৰী অফ অসমীয়া লিটাৰেচাৰ কৰিছে আছামিজ লেংগুৱেজ বা আছামিজ লিটাৰেচাৰ কৰা নাই এতিয়া মই ভাবোঁ যে আজিৰ তাৰিখত কিন্তু এই কথাটো এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন ডিম্বেশ্বৰ নেওগৰ দিন আমি পাৰ হৈ বহুদিন আগুৱাই আহিলোঁ অসমীয়া মানুহৰ মনত এই প্ৰশ্নবোৰ কিমান দূৰ জাগৃত হয় মই নাজানো কিন্তু আজি ভাষাটোৰ সন্মুখত জাতিটোৰ সন্মুখত এইটো এটা জটিল প্ৰশ্ন যে আচলতে আমি ব্ৰিটিছে কৈ যোৱাৰ দৰে আমি আমাক আছামিজ বুলি কৈ থাকিম নে অসমীয়া বুলি কৈ থাকিম কিন্তু তেখেতৰ কিতাপখনটো ৰোমলৈকে গৈছে লণ্ডনলৈকে গৈছে তাততো মানুহে বুজি পাইছে যে এইখন অসমীয়া সাহিত্যৰ বুৰঞ্জী বাণীকান্ত কাকতিয়ে যিটো তেওঁৰ তীক্ষ্ণ মেধা আৰু তেওঁৰ যিটো বিশ্লেষণ ক্ষমতা সেইটোৰে সৈতে তেওঁ এটা অদ্বিতীয়ভাৱে অসমীয়া সমালোচনা সাহিত্যক তেওঁ প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিলে আৰু সেইটোৱেই বোধ কৰোঁ অসমীয়া সাহিত্য সমালোচনাৰ এটা বলিষ্ঠ ধাৰা যিটো ধাৰাৰে সৈতে আমি শেহতীয়াভাৱে একেবাৰে ডক্টৰ হীৰেণ গোহাঁইলৈকে সেই ধাৰাটোৱেই মোটামুটিভাৱে মানে সেই ধাৰাটোতে আগুৱাই যোৱা দেখিবলৈ পাওঁ দৃষ্টিভংগীৰ অলপ সাল সলনি হ'ব পাৰে ডিম্বেশ্বৰ নেওগে 40ৰ পৰাই মোটামুটি বুৰঞ্জী ৰচনাৰ কামত হাত দিছে আৰু তেওঁৰ 57 মানলৈকে তেওঁ বুৰঞ্জীত এটা খুব মানে শক্তিশালী ধৰণৰ অৱদান আগবঢ়াইছে অসমীয়া সাহিত্যৰ বাস্তৱধৰ্মী সকলো দিশ সামৰি কৰা এটা কাম আমি বুলি ক'ব পাৰোঁ তেতিয়াহ'লে ডিম্বেশ্বৰ নেওগদেৱৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী সম্পৰ্কীয় কামখিনিকে আমি ক'ব লাগিব আৰু তাত আটাইতকৈ ডাঙৰ কথা যে তেওঁ কোনো পক্ষপাত নকৰাকৈ অসমীয়া সাহিত্যৰ আচল গতি প্ৰকৃতি বিচাৰৰ চেষ্টা কৰিছে আৰু যিমান দূৰ পাৰি তেওঁ খুব সংবেদনশীলতাৰে প্ৰতিখন ৰচনা চাবলৈ চেষ্টা কৰিছে তেওঁৰ সমালোচনাৰ যিটো দক্ষতা আৰু গভীৰতা সেইটো অনুভৱ কৰিব পাৰি যে যেতিয়া তেওঁ বেজবৰুৱা সম্পৰ্কত কথা কৈছে বেজবৰুৱাৰ গল্পবিলাকৰ বিষয়েও সুন্দৰ আলোচনা কৰিছে আৰু বেজবৰুৱাৰ ধৰক ডালিমী চৰিত্ৰৰ বিষয়ে তেওঁ যিবিলাক কথা কৈ গৈছে পৰৱৰ্তী স্তৰত প্ৰত্যেকেই ডালিমীক এটা অনবদ্য চৰিত্ৰ বুলি সকলোৱে স্বীকাৰ কৰিছে কিন্তু ডিম্বেশ্বৰ নেওগে সেই কথাৰ আঁতনি মেলিছে সাহিত্যৰ বুৰঞ্জীৰ বিভিন্ন স্তৰত তেওঁ কেইগৰাকীমান মানুহ তেওঁ চিহ্নিত কৰিছে নাথন ব্ৰাউন নিধি লিভাই ফাৰৱেল আৰু ব্ৰনছন এই গোটেইখিনিক লৈ তেওঁ খ্ৰীষ্টিয়ান সাহিত্যৰ অৰুণোদয়ৰ যুগৰ তেওঁ ত্ৰিমূৰ্তি বুলি প্ৰতিষ্ঠা কৰিছে ৰমন্যাস যুগত তেওঁ হেম মাজু বেজ যিটো আমি বেজবৰুৱা চন্দ্ৰ কুমাৰ আৰু হেমচন্দ্ৰ তিনিজনক আকৌ তেওঁ এই নৱন্যাস যুগৰ ত্ৰিমূৰ্তি বুলি প্ৰতিষ্ঠা কৰিছে গতিকে এই যে এনেদৰে তাৰমানে এটা যুগৰ নেতৃত্বশীল মানুহখিনিক স্থাপন কৰিব পৰা বা থিয় কৰাব পৰা সেইবোৰো তেওঁৰ সমালোচনাৰ মাজত আছিল সাহিত্যৰ বুৰঞ্জী বা সমালোচনা কৰিবলৈ যাওঁতে যিধৰণে পুংখানুপুংখভাৱে এখন গ্ৰন্থ অধ্যয়ন কৰাৰ প্ৰয়োজন সেই কথাটো তেখেতৰ প্ৰতিখন ৰচনাৰ পাতে পাতে আছে তেখেতে প্ৰত্যেকটো বস্তুৰে অৰিজিনেল চ'ৰ্চ যিটো মূল উৎস বুলি আমি কওঁ মূল উৎস স্পৰ্শ কৰাৰ তেখেতে চেষ্টা কৰিছিল আৰু সেইবোৰ পুংখানুপুংখভাৱে অধ্যয়ন কৰিছিল ডিম্বেশ্বৰ নেওগদেৱে প্ৰথমেই সাহিত্যৰ বুৰঞ্জী ৰচনাৰ ক্ষেত্ৰত বিভিন্ন যুগৰ আলাপ আলোচনা কৰোঁতে প্ৰত্যেকটো যুগৰ ৰাজনৈতিক আৰু সামাজিক বাতাবৰণ সম্পৰ্কত এটা প্ৰেক্ষাপট প্ৰস্তুত কৰাৰ প্ৰথমতে চেষ্টা কৰিছে তেখেতে ইটো যুগৰ পৰা সিটো যুগলৈ যেতিয়া আগবাঢ়ি গৈছে সেই যুগটোৰ ৰাজনৈতিক আৰু সামাজিক বাতাবৰণ সম্পৰ্কত এটা পুংখানুপুংখ বিৱৰণ দিছে যিটো আজিৰ যুগত সাহিত্য আলোচনাৰ এটা প্ৰাথমিক চৰ্তৰ দৰে হৈ পৰিছে কাৰণ সাহিত্য আলোচনা আজিকালি আপুনি অকল নান্দনিক বিষয় দি কৰিলে নহ'ব সাহিত্য আলোচনাত ৰাজনীতি সমাজনীতিৰ প্ৰশ্নটো গুৰুত্বপূৰ্ণ হৈ আহিছে গতিকে এই সকলোবিলাক দিশৰ পৰা মই ভাবোঁ যে তেখেতে যি ধৰণৰ কাম কৰিছিল সেই কামখিনি আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু জাতীয় ভাৱৰে সৈতে পুষ্ট তেখেতৰ মন তেখেতৰ কাম আৰু অত্যন্ত জাতীয়ভাৱে বলিষ্ঠ হোৱাৰ পিছতো কাৰো প্ৰতি পক্ষপাত নকৰাকৈ একমাত্ৰ সাহিত্য বা ভাষাৰ স্বাৰ্থত তেখেতে কামখিনি কৰিছিল আজিৰ তাৰিখত মই ডিম্বেশ্বৰ নেওগৰ দৃষ্টিভংগী আৰু তেওঁক লৈ মই ভাবোঁ তেওঁৰ সমস্ত কৃতিক লৈ
খুব বলিষ্ঠ এটা গৱেষণা কাম হ'ব লাগে আৰু অসম চৰকাৰে আচলতে তেওঁক লৈ মই ভাবোঁ যে যিহেতু সাহিত্যৰ বুৰঞ্জীৰ আৰম্ভণি যুগৰ তেওঁ এজন মূল প্ৰবক্তা আছিল তেওঁৰ নামত আচলতে অন্য কিবা কিবি দুই এটা কাম কৰাৰ কথাও তেখেতসকলে ভাবিব পাৰে এইটো মোৰ এটা বিনম্ৰ অনুৰোধ 1926 চনত MA শ্ৰেণী শেষ কৰি শিক্ষকতাৰ চাকৰিত তেওঁ যোগদান কৰে মোৰ ককা এইখন ডিম্বেশ্বৰ নেওগ এইখন বিদ্যালয়ৰ শিক্ষক আছিল এইখন বিদ্যালয়ত শিক্ষকতা কৰাৰ পাছত তেখেত যোৰহাট নৰ্মাল স্কুললৈ যায় তেখেতে তাৰ পৰাই 1957 চনত অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে আৰু এইখন বিদ্যালয়তে মই তেখেতৰ নাতি হিচাপে মই শিক্ষকতা কৰিবলৈ পাই মই বৰ গৌৰৱবোধ কৰিছোঁ যোৰহাটৰ স্কুলৰ পৰা বদলি হৈ নেওগদেৱ এইবাৰ নামনি অসমৰ ধুবুৰী জিলাৰ এখন স্কুল পালেহি সেই সময়ত নামনি অসমৰ প্ৰায় জিলাতে বঙালী ভাষাৰ প্ৰচলন আছিল অসমীয়া সাহিত্যানুৰাগী নেওগদেৱে বঙালী ভাষাই সকলোফালে গ্ৰাস কৰা দেখি হতবাক হৈছিল ধুবুৰী হাইস্কুলত থকা সময়ছোৱাত 1928 চনত নেওগদেৱৰ প্ৰেৰণাত ধুবুৰীৰ ছাত্ৰসকলে মহা সমাৰোহেৰে পোনপ্ৰথমবাৰৰ বাবে চিলাৰাই উৎসৱ পালন কৰে ধুবুৰী হাইস্কুলৰ বঁটা বিতৰণী সভাত এবাৰ নেওগ ডাঙৰীয়াই বাংলাভাষী ছাত্ৰ 4জনৰ দ্বাৰা সাহিত্যৰথী বেজবৰুৱাদেৱৰ আমি অসমীয়া নহওঁ দুখীয়া কবিতাটি আবৃত্তি কৰোৱাই প্ৰধান শিক্ষকৰ ৰোষৰ বলি হৈ ধুবুৰী হাইস্কুল এৰি আহিবলগীয়া হয় বৰদেউতা ডিম্বেশ্বৰ নেওগক মই ব্যক্তিগতভাৱে লগ পোৱা নাছিলোঁ কাৰণ তেখেতৰ কৰ্মস্থলী সেই একেবাৰে শেষ অৱস্থাত আছিল গুৱাহাটী যদিও মই একেবাৰে সৰু আছিলোঁ তেতিয়া মোৰ বৰদেউতাৰ মৃত্যুৰ দিনটোৰ কথা মনত আছে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত তেখেতৰ মৃত্যু হৈছিলে আৰু বাইদেউ জীৱন মাধুৰী নেওগে তেখেতক এখন গাড়ীৰে সৈতে ডিব্ৰুগড়ৰ পৰা শিৱসাগৰলৈ লৈ আহিছিলে আৰু শিৱসাগৰৰ কমাৰফটীয়া ঘৰত তেখেতক শেষ দেখা দিছিলে দেখুৱাই গুৱাহাটীলৈ ৰাওনা হৈছিলে যদিও দুৰ্ভাগ্যবশতঃ মোৰ পিতাদেউ মুখেশ্বৰ নেওগে বৰদেউতাক কাৰণে আগবাঢ়ি গৈছিলে সেইকাৰণে বৰদেউতাক তেখেতে শেষ দেখা কৰিব নোৱাৰিলে যদিও আমাৰ পৰিয়ালটোৱে আমি শেষ দেখা কৰিছিলোঁ পৰৱৰ্তী পৰ্যায়ত আমি যেতিয়া ডাঙৰ হ'লোঁ ডাঙৰ হোৱাৰ পিছত বৰদেউতাৰ বিষয়ে আমি যিখিনি পঢ়ি আমি যিখিনি কথা আমি জানিব পাৰিলোঁ বা অন্যান্য ব্যক্তিৰ লগত বা মোৰ সৰু বৰদেউতা ডক্টৰ মহেশ্বৰ নেওগৰ লগত কথা পাতি যিখিনি বৰদেউতাৰ বিষয়ে বা বাইদেউহঁতৰ লগত আমাৰ দাদাহঁতৰ লগত যিখিনি কথা পাতি বৰদেউতাৰ বিষয়ে আমি জানিব পাৰিছিলোঁ তেখেতৰ ব্যক্তিত্বৰ কথা বা তেখেতে অসমীয়া সাহিত্য আৰু অসমীয়া জাতিৰ প্ৰতি তেখেতৰ যিটো অৱদান আছিলে সেই অৱদানৰ কথা ভাবি আমি অতি মানে গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ এই কমাৰফটীয়া গাঁৱৰ পৰাই বৰদেউতাই জন্ম লাভ কৰি ইয়াতেই শিক্ষা দীক্ষা লাভ কৰি অসমৰ এজন লব্ধ প্ৰতিষ্ঠ সাহিত্যিক হিচাপে তেখেতে নিজকে চিনাকি দিবলৈ সক্ষম হৈছিলে আৰু অসমীয়া সাহিত্যৰ বিশেষকৈ শংকৰী সাহিত্যৰ ওপৰত তেখেতৰ যি অগাধ পাণ্ডিত্য আৰু তেখেতে যিখিনি শংকৰদেৱৰ ওপৰত মহাপুৰুষ শংকৰদেৱৰ ওপৰত যিখিনি লিখনি তেখেতৰ আছিলে পৰৱৰ্তী পৰ্যায়ত সেই লিখনিৰ ওপৰতে ভিত্তি কৰি শংকৰী সাহিত্যৰ উত্তৰণ ঘটিছিলে গতিকে বৰদেউতাৰ সোঁৱৰণত আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ ধুবুৰী এৰি ডিব্ৰুগড়ত এমাহ নে দুমাহ কাম কৰাৰ পিছত পুনৰ নেওগদেৱক গুৱাহাটীলৈ বদলি কৰা হয় 1929-30 চনত তেওঁ পুনৰ বাহিৰ সম্পাদনাৰ কামত জড়িত হ'ল এই সময়ছোৱাত তেওঁ বহুতো কবিতা পুথি প্ৰকাশ কৰি উলিয়াইছিল 1929 চনত প্ৰকাশিত হৈছিল কবিতা সংকলন ইন্দ্ৰধনু পিছলৈ সকলোৰে মাজত ডিম্বেশ্বৰ নেওগদেৱ ইন্দ্ৰধনুৰ কবি বুলিয়েই পৰিচিত হৈছিল কোনে আকাশ ছবি বোলায়নে তুলি লেখনিৰে ডাৱৰ মালা গাথে কোনে সোণৰ শিকুলিৰে কোনে
কোনে আকাশ ছবি বোলাই এনে তুলি লেখনিৰে ডাৱৰ মালা গাঠে কোনে সোণৰ শিকলিৰে কোনে আকাশ ছবি বোলাই এনে তুলি লেখনিৰে সন্ধ্যা অৰুণ শীতল চাৰে কোনে বাৰু বৰণ কৰে কোনে সান্ধ্য ৰবিৰ ছবি আঁকে ৰক্তিম কল্পনাৰে সন্ধ্যা অৰুণ শীতল চাৰে কোনে বাৰু বৰণ কৰে কোনে সান্ধ্য ৰবিৰ ছবি আঁকে ৰক্তিম কল্পনাৰে আজি অগ্নিৰেখা জলে চোৱা তাৰি নয়ন কোনে বাৰু কোন কবিয়ে তাৰ ওপৰে প্ৰেম ৰহন খানে কোনে আকাশ ছবি বোলাই এনে তুলি লেখনিৰে ডাৱৰ মালা গাঠে কোনে সোণৰ শিকলিৰে কোনে আকাশ ছবি বোলাই এনে তুলি লেখনিৰে সন্ধ্যা চলৰাৰে আৰে ৰথ কোনে আনে বাৰে বাৰে লোহিত ৰবি মোহিত কৰি নিয়ে আন্ধাৰ দ্বাৰে সন্ধ্যা চলৰাৰে আৰে ৰথ কোনে আনে বাৰে বাৰে লোহিত ৰবি মোহিত কৰি নিয়ে আন্ধাৰ দ্বাৰে আজি অগ্নিৰেখা জলে চোৱা তাৰি নয়ন কোনে বাৰু কোন কবিয়ে তাৰ ওপৰে প্ৰেম ৰহন খানে কোনে আকাশ ছবি বোলাই এনে তুলি লেখনিৰে ডাৱৰ মালা গাঠে কোনে সোণৰ শিকলিৰে কোনে আকাশ ছবি বোলাই এনে তুলি লেখনিৰে ডাৱৰ মালা গাঠে কোনে সোণৰ শিকলিৰে কোনে আকাশ ছবি বোলাই এনে তুলি লেখনিৰে 1930 চনত নেওগদেৱৰ বদলি হয় উত্তৰ লখিমপুৰলৈ। এই লখিমপুৰত থকা সময়তে নেওগৰ জীৱনলৈও লখিমী আহি হৃদয় পূৰ কৰিলে। 1930 চনৰ 11 ডিচেম্বৰত ডিম্বেশ্বৰ নেওগদেৱৰ ডিব্ৰুগড়ৰ প্ৰখ্যাত সাহিত্যিক বেণুধৰ ৰাজখোৱাৰ পঞ্চম কন্যা আজলি তৰাৰ লগত বিবাহ সম্পন্ন হয়। প্ৰখ্যাত কবি আৰু সাহিত্যিক ডিম্বেশ্বৰ নেওগদেৱ মোৰ জেঠপেহা আছিল, অৰ্থাৎ মোৰ মা আৰু তেখেতৰ পৰিবাৰ আজলি তৰা নেওগ বাই ভনী আছিলে আৰু তেওঁলোক দুয়ো হৈছে বিখ্যাত কবি আৰু সাহিত্যিক বেণুধৰ ৰাজখোৱাৰ
দুহিতা ডিম্বেশ্বৰ নেওগ মোৰ দেউতা ডাক্তৰ কনক চন্দ্ৰ বৰুৱা আমি এটা এই আমবাৰী ভাড়াঘৰ এটাত আছিলোঁ ৰবীন্দ্ৰ ভৱনৰ ওচৰত আৰু তাত থাকোঁতে আমাৰ ঘৰত মানে আলহী আহি থাকে যথেষ্ট তাৰ ভিতৰত জেঠপেহা আৰু জেঠপেহাৰ পৰিয়ালৰ আমাৰ তালৈ আহি থাকেহি কেইবাদিনো আৰু এটা সময়ত জেঠপেহাই GS ৰোডত যেতিয়া ঘৰটো সাজিছিলে আজলি তৰা পজা বুলি তেতিয়া তেখেতে আমাৰ ঘৰত থাকিয়েই ঘৰ সজাইছিলে আৰু আমাৰ ঘৰত থাকিলে আমবাৰীৰ পৰা এই GS ৰোডৰ ভঙাগড়ৰ ওচৰলৈকে তেখেতে মানুহজন ইমান মানে হাৰ্ডি আছিলে খুব হেৰি আছিলে মানে যথেষ্ট মানে শাৰীৰিক ক্ষমতা আছিলে তেখেতে খোজকাঢ়ি আহে তাৰ পৰা সেইটো আমি আচৰিত হ'ম আৰু তেখেতে একেবাৰে মানে ক্ষীণ আছিলে মানুহজন চুলি দীঘলকৈ আছিলে মই যিমান দূৰ জানো কাৰণ বোধ কৰোঁ 1967 চনত তেখেতৰ মৃত্যু হৈছিলে বোধ হয় আৰু তেতিয়া মই কিমান হ'ব মোৰ বয়স 20-22 বছৰ হ'ব তেখেতক তেতিয়া মানে আমি ইমান ডাঙৰ সাহিত্যিক এজনৰ যে সান্নিধ্য পাই আছোঁ আমি তেতিয়া বুজা নাছিলোঁ কথাটো কিন্তু পিছলৈ বুজিবলৈ ধৰিলোঁ কাৰণ মোৰ দেউতা কৈছিলে এই কথাটো তেখেতে যে নেওগৰ নিচিনা যিমান কথা জানে তেখেতৰ পণ্ডিতালী যিমানটো খুব কাৰো নাই আমাৰ ইয়াত আৰু যদি মই 20 বছৰ পিছত তেখেতক তেনেকৈ পালোহেঁতেন হয়তো বহুত কথা পাতিব পাৰিলোহেঁতেন বহুত মানে কথাৰ আদান প্ৰদান কৰিব পাৰিলোহেঁতেন তেখেতৰ মানে সেই গুণবিলাক তেনেকুৱাত সিমানেই জানো আৰু আমি জনা হেৰি হিচাপে আৰু মানে কবিতা এতিয়া মই কবিতা অনুবাদ কৰোঁ অসমীয়াৰ পৰা ইংৰাজীলৈ মোৰ 2খন কিতাপ ওলাই গৈছে অলৰেডি আৰু এতিয়াহে কবিতা মানে বুজা হৈছোঁ ভালকৈ আৰু বুজি পেলাই তেখেতৰ কবিতা পঢ়ি পেলাই এতিয়া গম পাইছোঁ বহুত পিছত যে তেখেতৰ কবিতাৰ কেনেকুৱা মানে মাহাত্য কেনেকুৱা ধৰণৰ শুৱলা আৰু তেখেতে বিয়া হৈছিলে মোৰ জেঠাইৰ লগত বেণুধৰ ৰাজখোৱাৰ ছোৱালী আৰু ৰাজখোৱা পৰিয়ালটোৰ কথা ক'বলৈ গ'লে ৰাজখোৱা পৰিয়ালটো এটা মানে বৰ ডাঙৰ সংস্কৃতিবান পৰিয়াল আছিলে এই তেওঁলোকৰ 4জন ভাই ককাই আছিলে চন্দ্ৰধৰ ৰাজখোৱা সূৰ্যধৰ ৰাজখোৱা আৰু বেণুধৰ ৰাজখোৱা এটাতকৈ সৰু আছিলে মাজৰ এজনৰ নামটো মই নাজানো অৱশ্যে দেই 4জন ভাই ককাইৰ ভিতৰত এই প্ৰেমধৰ ৰাজখোৱা শৈলধৰ ৰাজখোৱা আছিল সেই চন্দ্ৰধৰ ৰাজখোৱাৰ পুত্ৰ গতিকে সেই বৃহৎ ৰাজখোৱা পৰিয়ালটোত এটা কলা সংস্কৃতি সংগীত কবিতা এইবিলাকৰ এটা মানে খুব তাত তেওঁলোকৰ জড়িত আছিলে চবেই আৰু এতিয়া মোৰ ৰাজখোৱা পৰিয়াল বুলি ক'লে মোৰ ককা দেউতা বেণুধৰ ৰাজখোৱাৰ 13টা ল'ৰা ছোৱালী তেওঁলোকৰ প্ৰত্যেকেই মানে কিবা এটা নহয় কিবা এটা কৰিব পাৰিছিলে ডাঙৰ পুত্ৰ যিজন সাৰংগধৰ ৰাজখোৱা তেখেতে হেৰিত সাংবাদিকতা কৰিছিলে ডিব্ৰুগড়ৰ পৰা আৰু তেখেতে থিয়েটাৰো কৰিছিলে সেই সময়ত মানে ল'ৰাই ছোৱালীৰ পাৰ্ট কৰিছিলে নহয় ডিব্ৰুগড়ত তেখেতে ছোৱালীৰ পাৰ্ট কৰিছিলে আৰু মই জনাত ডিম্বেশ্বৰ নেওগ জেঠপেহাৰ মানে জেঠাইদেউ আজলিতৰা নেওগৰ মানে গোটেইকেইজন ল'ৰা ছোৱালীয়ে কিবা নহয় কিবা কথাত মানে হেৰি আছিলে এই কোনোবাই হয়তো বেহেলা বজাইছিলে কোনোবাই কবিতা লিখিছিলে কোনোবাই গান গাইছিলে অলপ মানে খুব এটা উচ্চ লেভেলত নহয় আৰু গতিকে এই বস্তুটোৱেই হৈছে মোৰ একমাত্ৰ হেৰি মই জানো আৰু বেণুধৰ ৰাজখোৱাৰ কনিষ্ঠ পুত্ৰ দেৱাংগধৰ ৰাজখোৱা বোধ কৰোঁ আমাৰ মামা ছবি আঁকিছিলে বৰ ধুনীয়া আৰু মোৰ মায়া বৰুৱা মায়েও মানে গান গাইছিলে আৰু
হেৰি আমাৰ ঘৰত এটা অৰ্গেন আছিলে আগৰ দিনৰ সেই অৰ্গেন এটা সেই অৰ্গেনটো বজাই পেলাই গান গাইছিলে আৰু মোৰ দেউতায়েও খুব মানে ছাপোৰ্ট দিছিলে মাষ্টৰ আনি দিছিলে গান শিকাবলৈ ইত্যাদি ইত্যাদি এনেকুৱা ধৰণৰ গতিকে তেওঁলোকৰ এই সংস্কৃতিৰ মানে ভাৱটো আৰু তাৰ প্ৰকাশটো মানে প্ৰত্যেকৰে আছিলে ৰাজখোৱা পৰিয়ালৰ সেই সিমানখিনিয়ে মই জানো আৰু ময়ো চাগে যিখিনি মই এতিয়া কবিতা বুজা হৈছোঁ বা অনুবাদ অসমীয়া কবিতা অনুবাদ ইংৰাজীতে কৰিব পাৰিছোঁ তেনেকৈ বিদেশী কবিতাও মই অসমীয়ালৈ অনুবাদ কৰিছোঁ এইটোও চাগে মই সেই ৰাজখোৱা পৰিয়ালৰ কিবা জিন্সৰ পৰা অলপ পাইছোঁ নেকি এই বুলি ভাবোঁ সুগায়িকা বয়ন শিপিনী শুনিপোন গৃহকৰ্মিনী আজলি তৰাৰ আছিল জ্ঞানৰ প্ৰতি অসীম স্পৃহা উপযুক্ত স্বামীৰ সান্নিধ্যত সেই প্ৰতিভাৰ বিকাশ ঘটে আৰু তাৰেই ফলশ্ৰুতিত আলিবাবা আৰু দুকুৰি ডকাইত চিনবাদ আৰু সাতুতি জলযাত্ৰা আলাউদ্দিন আৰু আচৰিত চাকি আনন্দৰাম ঢেকিয়াল ফুকন গুণাভিৰাম বৰুৱা হেমচন্দ্ৰ বৰুৱা আদিৰ দৰে কেইবাখনো পুথিৰ জন্ম হয় ডিম্বেশ্বৰ নেওগ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু সশ্ৰদ্ধ প্ৰণিপাত তেওঁলৈ এই মিলন পোৱা এই গীতটি মোৰ গোৱাৰ সুবিধা হৈছিল গীতৰ কথা তেখেতৰ দেৱজিৎ চৌধুৰী সংগীত বিশিষ্ট সংগীত শিল্পী তেওঁ সংগীত কৰিছিল এই গীতটিৰ সুৰ কৰিছিল আৰু 2011 চনত শুৱনি তৰা শ্ৰব্য এলবাম এটা শুভ মুক্তি পাইছিল আৰু তাতে এই গীতটি মই গাইছিলোঁ মোৰ সৌভাগ্য ডিম্বেশ্বৰ নেওগ সাহিত্যিক হিচাপে তেওঁৰ এটা বিশেষ স্থান আছে চৰ্চা হৈছে সাহিত্যিক হিচাপে তেওঁৰ বিষয়ে মানুহে পঢ়িছে তেওঁৰ কথা পঢ়িছে কিন্তু গীতি সাহিত্যিক হিচাপে গীতি সাহিত্য ডিম্বেশ্বৰ নেওগৰ গীত তেওঁ লিখা গীতৰ কিন্তু স্থান এটা বেলেগ 100 বছৰ আগতে তেওঁ যি ধৰণৰ বাক্য ব্যৱহাৰ কৰিছিল বা অসমীয়া শব্দ ব্যৱহাৰ কৰিছিল মই ভাবোঁ সেয়া সুকীয়া আৰু বেলেগ ধৰণৰ এটা ইমেজবোৰৰ বেলেগ ধৰণৰ আছিল আৰু মই ভাবোঁ যে তেওঁৰ গীতি সাহিত্যৰ চৰ্চা যথেষ্ট কম হৈছে আমি চৰ্চা কৰা উচিত কাৰণ তেওঁৰ বৰ বেলেগ ধৰণৰ স্থান এটা আজিৰ তাৰিখতো কিন্তু ডিম্বেশ্বৰ নেওগ মানে গীতিকাৰ হিচাপে বৰ বেলেগ ধৰণৰ স্থান এটা তেওঁ পায় আৰু এই গীতটিয়ে হয়তো মোৰ সৌভাগ্য আচলতে এই গীতটি গোৱাৰ সুবিধা পাইছিলোঁ